নমস্কাৰ। কবিতাৰ শিৰোনাম নাৰী। কবি বুলুমণি দাস কলিতা। সাগৰী পৰিও নাভাগৰো মই, কান্দো নাহিলেও নাকান্দো মই। চকু পানী গোট মাৰি বৰফ হওক, যি শিলতকৈও কঠিন। সেই বৰফত এদিন অংকুৰিত হ'ব অগ্নিৰ স্ফুলিংগ। সেই স্ফুলিংগই এদিন বৃহৎ আকাৰ ল'ব। আগ্নেয়গিৰি হৈ উৎকীৰণ হ'ব, জুইৰ লেলিহান শিখাই দহি নিব অত্যাচাৰীক। সেইদিনা মই হাঁহিম, প্ৰাণ খুলি হাঁহিম, তহঁতৰ চকু পানী দেখি মোৰ নগলে হৃদয়। অত্যাচাৰীৰ বিনাশ দেখি সদম্ভে কম মই নাৰী, মই সৃষ্টিৰ মূল, মই ধ্বংসৰো মূল। মোৰ কাৰণেই ত্ৰয়নগৰ ধ্বংস হৈছিল। মই হনুৰ লংকা বিনাশকাৰী, মোক জ্বলাই নাখাবি, নিজেও জ্বলি যাবি। কাৰণ মই দেৱাদিদেৱ মহাদেৱকো মোহিত কৰিব পৰা নাৰী। সৎ সাহস সততাৰে মহাপ্ৰলয়ক নেওচি আগবাঢ়ি যাব পৰা মই অপ্ৰতিদ্বন্দ্বী নাৰী।